हेलो फ्रेंड्स, आज राति भात खाजत अलग बेलेग धरणे माछ फ्राई करि खाम বুলি ভাবিছো। এয়া দেখিছেনে ৰঙলা পাতৰ লগত আজি মাছ ফ্ৰাই কৰিম। তাকে ভাবিলো আজি আপোনালোককো দেখুৱাম কেনেকেনো মাছ ফ্ৰাই কৰিলো ৰঙলা পাতৰ লগত। আহকচোন চাও। এয়া দেখিছেনে কুলা সৰিয়হ আৰু বগা সৰিয়হ দুইবিধ মিলাই ললো। তাৰ পিছতে পিয়াজ, নহৰু আৰু কেঁচা জলকীয়া সকলোখিনি ধুনীয়াকৈ এতিয়া পেষ্ট এটা বনাই লম। এয়া সৰিয়হ পেষ্টখিনিত অলপ হালধি, জলকীয়া গুড়ি, নিমখ, অলপ ধনিয়া পাত। আপোনালোকৰ যদি ধনিয়া পাত আছে তেনেহলে দিব পাৰে, নিদিলেও হয়। মোৰ আছিলে কাৰণে মই দি দিলো। লগতে অলপ কেঁচা মিঠাতেল সকলোখিনি দি ধুনীয়াকৈ মিলাই পেষ্টটো বনাই ললো। তাৰ পৰা এয়া দেখিছেনে মাছ কিপিচ দি ধুনীয়াকৈ এনেদৰে মছলাখিনি সানি ললো। তাৰ পৰা ৰঙলা পাতখিলাত মাছ পিচ দি এনেদৰে লাহেকৈ মেৰিয়াই ধুনীয়াকৈ টোপোলা এটা বনাই ললো। মই ৰঙলা পাতকিখিলা 5 মিনিটমান নিমখ পানীত তিয়াই ধুনীয়াকৈ ধুই লৈছো। তেলকণ গৰম হোৱাৰ লগে লগে এনেদৰে লাহে লাহে মাছৰ টোপোলাকেইটাত দি ঢাকন লগাই এয়া দেখিছেনে মই কম হিটত ফ্ৰাই কৰিছো। অভাৰ হিটত ফ্ৰাই কৰিলে ৰঙলা পাতকিখিলা জ্বলি যায়। সেয়েহে কম হিটত ধুনীয়াকৈ ইলুটি কৰি ধুনীয়াকৈ মাছ কিপিচ ফ্ৰাই কৰি লৈছো। তাৰ পৰা লগতে কেৰাহীটো পাতি তেলকণ গৰম হোৱাৰ লগে লগে পাঁচফোৰণ, নহৰু, পিয়াজ, জলকীয়া সকলোখিনি দি এয়া দেখিছেনে মানিমুনি ভাজিব লৈছো। কোনে কোনে বাৰু মানিমুনি খাই ভাল পায়? মই হ'লে খুব ভাল পাওঁ মানিমুনি খাই। নতুন গুটি আলু ওলাইছে, গুটি আলুৰ লগত মানিমুনি ভাজি খাই খুব ভাল লাগে নহয়নে? আপোনালোকে খাইছেনে মানিমুনি? এতিয়াতো সকলো ঘৰে ঘৰে মানিমুনি হয়, আমিনো ক'ত পাম? সেয়েহে কিনি আনি খাবলগীয়া হৈছে। এয়া লাহে লাহে মোৰ মাছ ফ্ৰাই হৈ গ'ল। লগতে আজি ৰাতি ভাতৰ থালিখন মোৰ ৰেডি। এয়া দেখিছেনে বিশেষ একো নাই, মানিমুনি ভাজি, মাছ ফ্ৰাই, মাটি দালি, লগতে ঘৰত বনোৱা বগৰী আচাৰ। এয়া আপোনালোকক মই ধুনীয়াকৈ মাছ পিচ দেখুৱাই দিছো। চাওকচোন কিমান ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। আপোনালোকে যদি খোৱা নাই এবাৰ এনেকৈ বনাই খাবচোন, খুব ভাল লাগে খাই। আজি মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিলে লাইক কমেণ্ট এটা মাৰি জনাব। আজিলৈ আহিছো। গুড নাইট।